স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগ সুইট প্ৰাঞ্জিতলৈ। বৰ্তমান আছোঁ মই চামফাই ইনডোৰ ষ্টেডিয়ামৰ ভিতৰত আৰু ইয়াতে হৈ আছে CDBBA এলিট লীগ বাস্কেটবলৰ লীগ আৰু তাৰে আজি ফাইনেল আৰু এইটো হ'ল আপোনাৰ চামফাইৰ ডিষ্ট্ৰিক্ট লেভেলৰ লীগ এখন আৰু তাকে চাব আহিছোঁ আৰু আপোনালোকৰ কিন্তু বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেডিয়ামৰ ভিতৰ ভাগ এই দুটা টিম ৰেডি হৈ গৈছে পূৰা। এয়া বৰ্তমান খেলা আৰম্ভ হৈ গৈছে দুটা লীগৰ মাজত আৰু এইফালে লাইভ ব্ৰডকাষ্টিং হৈ আছে। এই আম্পায়াৰ লেডিজ এম্পায়াৰ, এইফালে আৰু এটা এম্পায়াৰ, এয়া দেখিছে লেডি এম্পায়াৰ। এয়া অডিয়েঞ্চ। এয়া হোৱাটছ ইয়ৰ টিম নেম? ইয়ৰ টিম নেম? Minikins. অ'কে। মানে প্লেয়াৰ হয় এটা টিমৰ। হুইচ ওৱান ইজ ইয়ৰ টিম? হুইচ ওৱান? ব্লেক টিমৰ মেম্বাৰ হয় এওঁ। এয়া বহি আছে ইয়াতে, মানে এইবিলাক আৰু চকীদাৰী আৰু এইফালে আৰু এটা টিম বহি আছে, মানে যিখিনি মানে ভাগৰ লাগিলে ইহঁতে সোমাব আৰু ওপৰত দেখিছে তাতে লাইভ ব্ৰডকাষ্টিং হৈ আছে। টিভিত লাইভ ব্ৰডকাষ্টিং হৈ আছে ফাইনেল মেটখনৰ আৰু ইয়াতে পূৰা দুয়োটা টিমে মানে পূৰা জোৰদাৰ লাগি আছে। সেয়া কলা টিমে বৰ্তমান সেই আগবাঢ়ি আছে আৰু পাখৰা টিমটো পিছ পৰি আছে। টিমৰ আপোনাৰ 7 আৰু পাখৰা টিমৰ 3। ফাৰ্ষ্ট টাইম এনেকৈ ডিষ্ট্ৰিক্ট লেভেলৰ বাস্কেটবলৰ গেম চাব আহিছোঁ আৰু খুবেই ভাল লাগিছে আৰু খুবেই গৰম খেলা হৈ আছে, মানে একবাৰ ইফালে যায় একবাৰ ইফালে যায়। হ'ব দিয়কচোন, ফাইনেল যিহেতু আৰু দুয়োটাই ভাল খেলা খেলি কিনে এনেকৈ ফাইনেল পাইছে। আৰু এটা গ'ল দিলে, এইবাৰ পাখাৰাই দিলে গ'ল। পাখাৰা টিমে আগবাঢ়ি গ'ল এতিয়া আপোনাৰ 9, ইফালে 7। ডেঞ্জাৰ গ'ল দিলে, ডেঞ্জাৰ বাস্কেটত ভৰালে। এতিয়া বৰ্তমান যি খেলা চলি আছে ন, এই খেলাটোৰ মানে কলা টিমটোৰ নাম হ'ল আপোনাৰ মিনিকিং ডিচি, তাৰ টিমটোৰ নাম হ'ল বয়জ ডিচি। আপোনাৰ টাইম আউট। এই পাখৰা টিমৰ সদস্যবিলাক তাতে আৰু কলা টিমৰ সদস্যবিলাক ইয়াতে বহিছে। প্লেয়াৰবিলাকৰ পৰা সুধি চাওঁ কেনেকুৱা লাগিছে আজি এয়া প্লেয়াৰবিলাক। এখন মিনিকিং ডিচি টিম প্লেয়াৰ, হাউ ডু ইউ ফিল টুডে? ভেৰি গুড। এয়া হ'ল মিনিকিং বিচিৰ প্লেয়াৰবিলাক আৰু এইবাৰ বয়জ বিচিৰ প্লেয়াৰবিলাককো দেখাই দিওঁ। এয়া হ'ল বয়জ বিচিৰ প্লেয়াৰ। হাউ ডু ইউ ফিল টুডে? ভেৰি গুড। অ'কে, ভেৰি এক্সাইটিং গেম চলি আছে, তামাম এক্সাইটিং গেম চলি আছে। পূৰা মানে আটাকি দিব 13-14 একেবাৰে পূৰা মানে খেলা চলি আছে, গৰম খেলা। চাওক দুয়োটা লোকেল টিমক ছাপৰ্ট কৰিবৰ কাৰণে কিমান দৰ্শক আহিছে। ইফালে আহিলোঁ, চাওক কিমান দৰ্শক আহিছে আৰু তেওঁলোকৰ পৰা জানি লওঁ তেওঁলোকে কোনক ছাপৰ্ট কৰিছে আৰু কেনেকুৱা লাগিছে আজি খেলা চাই কিনে তেওঁলোকৰ পৰা জানি লওঁ। Chicken. Which team you support? Minikins. Yeah. How do you feel today? Wonderful. Which team you support? No one. Neutral. Actually তেওঁলোকে কাকো ছাপোৰ্ট কৰা নাই, জাষ্ট খেলা চাব আহিছে। বাস্কেটবল লাভাৰ তেওঁলোকে, এই আৰু এনেকৈ আহিছে বহুতে খেলা চাবৰ কাৰণে এনেকৈ আহিছে। আৰু সৰু পোৱালীবিলাকো আহিছে খেলা চাবৰ কাৰণে, সৰু পোৱালীবিলাক আৰু আহিছে এনেকৈ, মানে খেলাৰ প্ৰতি পূৰা মানে সেই আগ্ৰহ আছে, তাতে বুজি পায় মানে ফেমিলি, মাক দেউতাক ল'ৰা ছোৱালী চব আহিছে মানে সেই আৰু ভাল লাগিছে, মানে ইমান আগ্ৰহ দেখা পায়। এইফালে হৈছে ব্ৰডকাষ্টিং, লাইভ ব্ৰডকাষ্টিং হৈ আছে। এইফালে দেখিছোঁ ভিতৰৰ পৰা দেখাওঁ এওঁলোকক লাইভ ব্ৰডকাষ্টিং হৈ আছে আৰু এয়া খেলা চলি আছে আৰু ইয়াতে লাইভ ব্ৰডকাষ্টিং চলি আছে। কেমেৰামেন দেখিলে আপোনাৰ সেই হিচাপে আছে, লাইভ ব্ৰডকাষ্টিং চলি আছে আৰু মই ৰিপৰ্টাৰ বেছি সময় নাথাকিলোঁ, ডিষ্টাৰ্ব দিয়াটো ভাল নহয়, সেইকাৰণে তলত আহিলোঁ আৰু তলত আহি কেইদিনমান বন্ধুৰ লগত বহিলোঁ, তেওঁলোকেও খেলা চাই আছে। য়েছ, আৰু এতিয়া তেওঁলোকে ছাপোৰ্ট কৰি আছে মিনিকিং ডিচিক।
right? You are supporting Mini King BC? Yes, hell Okay. yes, hell yes. Okay. So আপোনালোকে কাক সাপোর্ট কৰিছে জনাবচোন। কাৰ ড্ৰেছ ভাল লাগিছে? Zawa. Kamera hilang nih. YouTube channel. Buat jitters. আৰু কেইজন ছাবস্ক্ৰাইবাৰ পালোঁ কেইটামান তেওঁলোকে ছাবস্ক্ৰাইবাৰ এতিয়া মই মানে এই চেনেলটো ছাবস্ক্ৰাইব কৰি Please ল'লোঁ। subscribe. আৰু এই বোলে মই গম পালোঁ বোলে ভাল ৰেপ চং গাই Yeah, I'm a rapper. They ৰেপ call me the Mo. Flow so cold. আমি খেলা চাই আছোঁ ওপৰত দেখিছে পূৰা টীমবিলাকৰ নাম এইকেইটা টীমে মানে পাৰ্টিচিপেট কৰিছিলে আৰু বয়জ এণ্ড মিনি কিং BC পাইছে ফাইনেল দুয়োটা লোকেল টীমৰ মাজত পূৰা গৰম গৰম খেলা চলি আছে মানে পূৰা গৰম গৰম খেলা একবাৰ ই গ'ল দিয়ে একবাৰ সি গ'ল দিয়ে কিন্তু তাৰ মাজতে আপোনাৰ যিটো মিনি কিঙে অলপ হেৰি কৰিছে 43 হৈছে 45 মিনি কিং 45 আৰু বোৱাৰে আপোনাৰ 34 মিনি কিং অলপ আগবাঢ়ি আছে বহুত দূৰৰ পৰা গ'ল দিছে দেই বেলেগ গ'ল দিছে বহুত দূৰৰ পৰা দিছে অতি সহজে লৈ ল'লে বলটো অতি সহজে গ'ল দিলে অতি সহজে মানে বাস্কেটত বলটো সোমালে হাফ টাইম আপোনাৰ এই হাফ টাইম সিহঁতলৈ মানে আলোচনা কৰি আছে আলোচনা বিলোচনা আৰু সেই আৰু হাফ টাইমৰ পিছত খেলা আৰু আৰম্ভ হ'ব আৰু বৰ্তমানলৈ আগবাঢ়ি আছে মিনি কিঙে আপোনাৰ মিনি কিং আপোনাৰ 50 আৰু বোৱাৰ্চে আপোনাৰ 37 মানে 13 পইণ্টৰ ডিফাৰেঞ্চ সেই আৰু হাফ টাইমৰ পিছত আৰু খেলা আৰম্ভ হ'ব তেতিয়া চাম কোনে জিকে কোনে হাৰে গম পাই যাম বোলে এতিয়া চলি আছে ব্ৰেক টাইম আৰু ব্ৰেক টাইমত মানে এতিয়া দুয়োটা টিমে প্ৰেক্টিচ কৰি আছে এয়া প্ৰেক্টিচ কৰি আছে ইফালে কৰি আছে বয়জ টিমে প্ৰেক্টিচ ইফালে আপোনাৰ মিনি কিঙে প্ৰেক্টিচ কৰি আছে এয়া আৰু অলপ পিছত খেলা আৰম্ভ হ'ব এয়া আপোনাৰ 1 মিনিট 15 ছেকেণ্ড পিছত এনেকুৱা নিয়ম ইফালে দুয়োটা টিম বেলেগ বেলেগ হৈ যাব মিনি কিং সিফালে গুচি যাব বয়জ ইফালে আহি যাব এই আৰু দুয়োটাই নিজৰ নিজৰ হাফ চেঞ্জ কৰি ল'ব হৈ গ'ল ছেকেণ্ড হাফ এয়া পূৰা জোচত লাগিছে পাখাৰা টিমৰ পূৰা জোচত লাগিছে আপোনাৰ বয়জ টিম প্ৰথম গ'ল দি দিলে ছেকেণ্ড হাফত প্ৰথম মানে বাস্কেটত সোমালে বলটো তামাম গৰম খেলা চলি আছে একেবাৰে দেই তামাম গৰম হ'ব দিয়কচোন যিহেতু আপোনাৰ ফাইনেল হয় এইবাৰ সেইফালে যায় বহি কেনে আপোনাক দেখাওঁ এইফালে মানে দুটা ষ্টেণ্ড হৈ গৈছে একফালে হ'ল আপোনাৰ মিনি কিঙৰ একফালে হ'ল আপোনাৰ বয়জ টিমৰ এই দুটা ষ্টেণ্ড আৰু ইফালে মানে দৰ্শক বেছি দেখা পাইছোঁ এতিয়া কাক ছাপোৰ্ট কৰি তেওঁলোকৰ পৰা জানি লওঁ এতিয়া মই ইফালে ষ্টেণ্ডৰ ফালে আহি পালোঁ আৰু এওঁলোকে পূৰা খেলা চাই আছে দে আৰ ভেৰি এক্সাইটেড হাউ ডু ইউ ফিল again Suresh how do you feel they are supporter of Mini King আৰু গোটেইবিলাক Mini King supporter okay সকলোৱে মানে মিনি কিঙৰ ছাপোৰ্টাৰ মিনি কিং
সদস্যসকল বাকীবিলাক সদস্য টিমৰ আৰু মিনিকিঙৰ ছাপৰ্টাৰ এইবিলাক আৰু সিফালে আছে আপোনাৰ বয়স টিমৰ সদস্যসকল আৰু ছাপৰ্টাৰ মাজতে আছে কমিটি এতিয়া মই এই ষ্টেণ্ডত বহি কিনে চাই আছোঁ ক'ব পাৰে মানে এইটো হ'ল আপোনাৰ মিনিকিঙৰ ভাগত বহি কিনে চাই আছোঁ মই কিন্তু কাৰো ছাপৰ্টাৰ নহয় দেই মই দুয়োটা টিমকে ছাপৰ্ট কৰিছোঁ আৰু আশা কৰোঁ দুয়োটা টিমৰ যোনটো ভাল খেলে সি জিকে আৰু মই সেইটো বিচাৰোঁ স্পেচিয়েল গিফ্ট পেনাল্টি পাইছে এয়া মিনিকিঙে হয় ষ্ট্ৰেটেজিক টাইম আউট বুলি ক'ব পাৰে ষ্ট্ৰেটেজিক মানে ছেকেণ্ড হাফত ষ্ট্ৰেটেজিক টাইম আউট আৰু বাকীবিলাক অলপমান বাহিৰৰ ফালে যাই আছে সেইফালে এটা টিম ই বৰ্তমান জিকি আছে আপোনাৰ মিমিকিঙে আৰু বয়সে অলপমান পিছ পৰি আছে আৰু কি হয় নাজানো পিছত গ'লে সৰু সৰু পোৱালীবিলাক আহিছে এনেকৈ খেলা চাবৰ কাৰণে আৰু ফুটবল অ'কে তেওঁলোকৰ ফেভাৰিট গেম হ'ল ফুটবল আৰু ভলীবলো ভাল পায় সেইকাৰণে চাব আহিছে স্পৰ্ট কাৰ্ডখন অলপ দেখাম স্পৰ্ট কাৰ্ডখন চাওক না অলপ এয়া আপোনাৰ ডাইৰেক্ট 98 আৰু 66 আপোনাৰ মিমিকিঙে 98 ইফালে বয়াৰ্ছে 66 তামাম ডিফাৰেঞ্চ আহি গৈছে কাৰণ ডিফাৰেঞ্চ মিমিকিংছে 98 আৰু বয়াৰ্ছে 66 কাৰণ 100 হৈ গ'ল ডেঞ্জাৰ এতিয়া বয়াৰ্ছৰ কাৰণে মেকটো ইম্পচিবলৰ নিচিনা হৈ গৈছে কাৰণ এওঁলোকৰ হ'ল 100 মিমিকিংছৰ আৰু বয়াৰ্ছৰ 66 মেকটো ইম্পচিবল হৈ গৈছে আৰু বেছি সময় নাই আৰু 34 পইণ্টছৰ ডিফাৰেঞ্চ নট পচিবল মোৰ মতে নট পচিবল চাওঁ কি হয় লাষ্টলৈ এতিয়া মই এই টিম মেচবিলাকৰ পৰা অলপমান সুধি চাওঁ কেনেকুৱা লাগিল আজি গেমটো খেলি এয়া মাজুৱা বহুত কেইটা গ'ল কৰিলে হাউ ডু ইউ ফিল টুডে Very good. অলমোষ্ট Yes, 68. 34 point difference. Yes. Oh, do you think before match that it is 34 point difference? Don't know. Okay, very well played. বহুত ভাল খেলিছে আৰু তাৰ কাৰণে 34 পইণ্টছৰ ডিফাৰেঞ্চ আহিব পাৰিছে আৰু মই এতিয়া আশা কৰিছোঁ যোনে ভাল খেলে জিকিব লাগে বহুত ভাল খেলিছে সিহঁতে টিমে ভাল খেলিছে এওঁলোকে অলপ বেছি ভাল খেলিলে সেইকাৰণে অলপমান ডিফাৰেঞ্চটো বেছি আহি গ'ল লাষ্টৰ সময়খিনি আপোনাক দেখাই আছোঁ মিমিকিংছে 100 আৰু বয়াৰ্ছ টিমে 70 আৰু গ'ল দিলে চ' আৰু 2 পইণ্ট বাঢ়ি গ'ল এতিয়া গ'ল নপৰিলেও কথা নাই অলমষ্ট জিকাৰ ৰাস্তাত মাত্ৰ 1.5 মিনিট বা খেলা বাকী 1.5 মিনিটৰ খেলা বাকী লাষ্টৰ সময় চাওঁ কোনে কিমান পাৰে লাষ্টৰ কিছু সময় এতিয়া এই লাষ্টৰ কিছু সময় খেলা ডিফাৰেঞ্চ কমাই আছে বয়াৰ্ছ টিমে কিছু ডিফাৰেঞ্চ কমাই আছে এতিয়া লাষ্টৰ সময়ত কিন্তু খেলা মাত্ৰ 20 ছেকেণ্ড বাকী 20 ছেকেণ্ড খেলা বাকী
আৰু মানে লাষ্ট মোমেণ্ট, এয়া লাষ্ট মোমেণ্ট। 1 ছেকেণ্ডৰ খেলা বাকী, 1 ছেকেণ্ড, 1 ছেকেণ্ড। অ'কে, 1 ছেকেণ্ডৰ খেলা বাকী। পেনাল্টি পাইছে তেওঁলোকে আৰু মানে এটা চান্স পাইছে আৰু এওঁ গ'ল এটা কৰা। So, sampai diktik level volleyball gamor porigol onto air iba jikile mi gengki ar সম্পূর্ণ 30 পয়েন্টের ডিফারেন্স জিকিলে তামাম খেলিছে দেই এনেকৈ মিউজিক খেলা জিকি গ'ল আজি। Tadel to my welcome. গ'ল কৰিলে আৰু আপোনাৰ বৰ আছে লাষ্টত 73 আৰু আপোনাৰ মিনি কিংছে 103 আৰু 30 পইণ্টৰ ডিফাৰেঞ্চ, 30 পইণ্টৰ দিছে মানে আৰু উইনিং টিমৰ পৰা এতিয়া উইনিং টিমৰ চেলিব্ৰেশ্যন মিমি কিংছৰ। Your opinion about the win? Your opinion? How do you feel? Very good. Very good. Feeling something. Okay. So এনেকৈ জিকিলে এয়া উইনাৰ টিম আৰু তেওঁলোকে বহুত ভাল খেলিছে। এয়া দুয়োটা টিম এনেকৈ লাইন পাতিছে। ফাৰ্ষ্ট এয়া ছেকেণ্ড দুয়োটা টিমে ভাল খেলিছে। এওঁলোকে 73টা পইণ্ট পালে আৰু এটা 103। চ' both টিম আৰ প্লেয়িং ভেৰি গুড। 30 পইণ্টৰ ডিফাৰেঞ্চ থাকিলে আৰু এয়া আজি লুজাৰ বাট তেওঁলোকে বহুত ভাল খেলিছে। এওঁলোকৰ প্ৰাইজ মানি এয়া এয়া উইনাৰ টিমে ট্ৰফিৰ সৈতে প্ৰাইজ মানি পাব। এতিয়া এই ধুনীয়া ট্ৰফিটো পাব। টিম আছে তেওঁলোকে বহুত ভাল খেলিছে। দে আৰ অলছ' প্লেয়িং ভেৰি ৱেল বিকজ 73 পইণ্ট ইজ নট ভেৰি ইজি। অ'কে, চ' ইউ আৰ অলছ' প্লেয়িং ভেৰি গুড। চ' টুডে দে আৰ প্লেয়িং মাছ বেটাৰ দেন ইউ, দেটছ ৱাই দে উইন। বাট ডোন্ট বি অ'কে, নেক্সট টাইম বেষ্ট অফ লাক, নেক্সট টাইম বেষ্ট অফ লাক। অ'কে, চ' তেওঁলোকে বহুত ভাল খেলিছে খালি, কিন্তু তেওঁলোকে আজি মানে মিমিকিংটো বেছি ভাল খেলিলে। চ' তেওঁলোকে জিকিলে। এতিয়া তেওঁলোকৰ ফটো ছেশ্যন হ'ব উইথ ট্ৰফি। ফটো ছেশ্যন হ'ব তেওঁলোকৰ ট্ৰফি। গোটেই টিমবিলাকে এতিয়া ফটো উঠি আছে। এনেকৈ ফটো উঠি আছে সকলোৱে। এয়া হ'ল আপোনাৰ ডিষ্ট্ৰিক্ট লেভেল চাম্পাই ডিষ্ট্ৰিক্ট বাস্কেটবল এছ'চিয়েশ্যন আণ্ডাৰত ইলিট লীগ 2022 ষ্টাৰ্ট হৈছিলে 20 ছেপ্টেম্বৰ আৰু আজি শেষ হ'ল 28 ছেপ্টেম্বৰত আজি শেষ হৈ গ'ল। ইয়াৰ পৰা যাব ওলাইছোঁ বাস্কেটবলৰ তহঁতৰ পৰা এতিয়া আৰু খুবেই ভাল লাগিলে আৰু আজি বাস্কেটবলৰ খেলখন চাই আৰু মানে দুয়োটা টিমে বহুত ভাল খেলিলে আৰু আজি মানে মিমিকিঙে বেছি ভাল খেলিলে। বহাৰ্চে তেওঁলোকে সেইকাৰণে জিকিলে আৰু প্ৰায় 30 পইণ্টৰ ডিফাৰেঞ্চ দুয়োটা টিমৰ মাজত আৰু দুয়োটা টিমে কম পইণ্ট লোৱা নাই। এটা টিমে 103 এটা টিমে 73 মানে দুয়োটা টিমে ভাল খেলিছে। বাট মিমিকিঙে আজি বেছি ভাল খেলিছে সেয়াই আৰু আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰিব। থেংক ইউ আৰু চি ইউ চুন ইন মাই নেক্সট ব্লগ। বাই বাই।